কি আপুনিও ভাবে নেকি কি সকলো প্ৰকাৰৰ মইশ্চাৰাইজাৰে এক প্ৰকাৰৰে হয়? যদি ভাবিছিলে ইয়েছ বা ন' কমেণ্ট কৰি জনাওক। মইশ্চাৰাইজাৰ তিনি প্ৰকাৰৰ। নাম্বাৰ 1 ক্ৰীম বেছড মইশ্চাৰাইজাৰ। ইয়াৰ কনচিষ্টেঞ্চি বহুত যেটা ঠিক হয়, মানে ই ডাঠ হয়। বেষ্ট ফৰ ড্ৰাই স্কিন টাইপছ। যদি আপোনাৰ ছালখন বহুত শুকান তেতিয়াহ'লে ক্ৰীম বেছড মইশ্চাৰাইজাৰ আপোনাৰ কাৰণে পাৰফেক্ট। আৰু গ্ৰেট ফৰ উইণ্টাৰ। আৰু ই ঠাণ্ডাৰ দিনত বহুত বঢ়িয়া ইয়াক ইউজ কৰাৰ কাৰণে। নাম্বাৰ 2 অইল বেছড মইশ্চাৰাইজাৰ, ভেৰি হাই মইশ্চাৰাইজাৰ। ই কি কৰে কি আপোনাৰ ছালখন একদম গভীৰভাৱে মইশ্চাৰাইজ কৰে। গুড ফৰ ড্ৰাই চেঞ্চিটিভ স্কিন। যদি আপোনাৰ স্কিনখন বহুত ড্ৰাই আৰু চেঞ্চিটিভ, পটককৈ মানে স্কিনত শালমইনা হওক কিবা এইবিলাক ওলাই থাকে, তেনে ছালৰ টাইপত আপুনি অইল বেছড মইশ্চাৰাইজাৰটো ব্যৱহাৰ কৰিব পাৰে। আৰু নাম্বাৰ 3 জেল বেছড মইশ্চাৰাইজাৰ, গুড ফৰ অইলি স্কিন। যদি আপোনাৰ স্কিনখন বহুত তেলেতীয়া, এনি টাইম আপোনাৰ মুখৰ পৰা এটা তেলেতীয়া ভাৱ আহি থাকে, এনি টাইম আপোনাৰ ঘাম ওলাই থাকে আৰু তেলীয়া হৈ থাকে স্কিনখন, তেতিয়াহ'লে এইটো আপোনাৰ কাৰণে এটা বেষ্ট চইচ, হাইড্ৰেটিং আৰু ৰিফ্ৰেছিং। ই কি কৰে কি আপোনাৰ স্কিনখন যদি আপোনাৰ ড্ৰাই স্কিনো হয় তেতিয়াহ'লে ই একদম ইয়াক ধুনীয়া কোমল কৰিবলৈ, ড্ৰাইনেছটো নোহোৱা কৰিবলৈ আৰু আপোনাৰ স্কিনখন একদম সতেজ কৰি তোলে, ৰিফ্ৰেছমেণ্ট দিয়ে আপোনাৰ স্কিনখন।